জ্ঞানদীপী ব্লগলৈ মই প্ৰণীতে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। 8টা বাজিলে টাইমটো। এয়া কি হয় আপোনালোকে ধৰিব পাৰিছেই চাগে, এয়া পালেং শাক। এইখিনি বাৰীৰ পালেং হয়। আপোনালোকে যদিহে বজাৰৰ পৰা কিনি আনে তেতিয়াহ'লে নিমখ পানীত আধা ঘণ্টামান তিয়াই ৰাখিব। আজি মই পালেং শাকৰ ৰুটি বনাম, আৰু যদিহে আপোনালোকে পালেং শাক এনেই খাব নোৱাৰে তেতিয়াহ'লে এনেদৰে ৰুটিৰ লগত বনাই খাব, তেতিয়া খুবেই ভাল হয় আৰু বাৰে বাৰে খাবলৈ মন যাব আপোনালোকৰ। এয়া ভালদৰে ধুই ৰাখিছিলোঁ, পানীখিনি শুকাব দিছিলোঁ, কিন্তু ভালদৰে শুকোৱা নাই। এইখিনি মই মিক্সি কাটি গুড়ি কৰি লওঁ। এইখিনি মই ইয়াত সৰু সৰুকৈ কাটি লওঁ। আৰু আপোনালোকৰ ঘৰত যদিহে পালেং শাক নোপোৱা সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে এনেদৰে বনাই খুৱাব। আৰু সেউজীয়া শাক পাচলি খাব লাগে। এইখিনি মই অকণমান পানী দি গুড়ি কৰি লওঁ। পালেং শাকখিনি আপোনালোকে বইল কৰিও দিব পাৰে, বইল কৰি ঠাণ্ডা কৰি মিক্সিত গুড়ি কৰিব পাৰে, কিন্তু মই এনেদৰে কৰা নাই, ডাইৰেক্ট কেঁচাকৈ গুড়ি কৰি দিছোঁ। এয়া পালেং শাকখিনি গুড়ি হৈ গ'ল, দেখিছেনে? আটা মই 2 কাপ ল'ম মাংসৰ কাৰণে। ইয়াতে অকণমান নিমখ দিছোঁ, খাই 1 চামুচমান দি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি দিছোঁ। যিসকলে ৰুটি বনাব নাজানে সেইসকলে ভালদৰে ভিডিঅ'টো চাই ল'ব। এইখিনি অকণমান দি মিক্স কৰি ল'ম। একেবাৰতে দি নিদিব, নহ'লে আটাখিনি বনাওঁতে ঢিলা হৈ যাব। পালেং শাক খাব লাগে। পালেং শাক চুলিৰ কাৰণে ভাল, চকুৰ কাৰণে ভাল, স্কিনৰ কাৰণে ভাল আৰু চুগাৰ কণ্ট্ৰলত ৰাখে। অকণমান ঢিলা হৈ গৈছিলে, সেইবাবে অকণমান আটা মিক্স কৰি দিলোঁ। আৰু এতিয়া মই এইখিনি মঠি লওঁ ভালকৈ। সৰুতে যে মই একেবাৰে পালেং শাক খাবলৈ বহুত বেয়া পাইছিলোঁ, কিন্তু আজিকালি এনেদৰে খাই মোৰ ভালেই লাগে। আপোনালোকে আটাটো কচোতে এই হাতখনেৰে এনেকৈ হেঁচি দিব, তেতিয়া ভালদৰে মিক্স হৈ যায়। ৰুটি বনাব জনাসকলৰ বাবে ইজি হয়, কিন্তু নজনাসকলৰ বাবে অকণমান কষ্ট হয়। সেইবাবে ভিডিঅ'টো ভালদৰে চাই থাকিব। যদিহে ভিডিঅ'টো ভালদৰে নাচায় তেতিয়াহ'লে আপোনালোকে গোটেই প্ৰচেছটো গম নাপাব। আগতে ময়ো ৰুটি বনাব জনা নাছিলোঁ। প্ৰথমবাৰ বনাওঁতে অসম নেটখনৰ নিচিনা হৈছিলে, আজিকালি বনাব জানো। এতিয়া হৈ গ'ল। এইখিনি মই সৰু সৰুকৈ লাডু বনাই লওঁ। বাকীখিনিও মই একেদৰে লাডু বনাই ল'ম। এইখিনি ইয়াতে মই শুকান আটা অকণমান লৈছোঁ। এইখিনি মই এনেদৰে ভালদৰে মিক্স কৰি দিম। এনেদৰে শুকান আটা অকণমান মিক্স কৰি বেলিলে ৰুটিটো ভাল হয়। ৰুটিখিনি বেলোতে বহুত হেঁচা নামাৰিব, হেঁচা মাৰিলে ভাল নহ'ব। এয়া ইমান ধুনীয়াকৈ হৈ গ'ল, ইমান ধুনীয়া গোল হৈছে, দেখিছেনে? ৰুটি বনাবলৈ তাৱা এখন গৰম কৰি থৈ দিছোঁ। তাৱাখন গৰম হৈ গ'লে অকণমান গেছটো মিডিয়াম কৰি ৰুটিখিনি দি দিব। আৰু ৰুটিৰ পৰা অকণমান ফুলিলে আপোনালোকে ৰুটিখিনি লুটিয়াই দিব। এয়া অকণমান ফুলিছে, দেখিছেনে? এয়া
এইখিনি ফুলিছে। এতিয়া লুটিয়াই জুইটো অকণমান কমাই দিছোঁ, মিডিয়াম কৰি দিছোঁ। এতিয়া এনেদৰে হেঁচি দিব, নহ'লেও কাপোৰ এখন লৈ আপোনালোকে এনেকৈ হেঁচি দিব, কটন কাপোৰ এখন লৈ। আপোনালোকে যদিহে ঘি খাব বিচাৰে তেতিয়াহ'লে ইয়াতে ওপৰতে ঘি 1 চামুচ দিব পাৰে আৰু বাটাৰ দিব পাৰে। এয়া ইমান ধুনীয়াকৈ ফুলিছে। এটা ৰুটি হৈ গৈছে। এয়া আজিৰ আমাৰ পালেং শাকৰ ৰুটি ৰেডি হৈ গ'ল। এতিয়া মই খাম। মইতো সদায় বনাই খায়ে থাকোঁ, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু ট্ৰাই কৰি কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বহুত ভাল হয় খাবলৈ, ভাল হৈছে। আপোনালোকে যিকোনো ভাজিৰ লগতে বনাই খাব পাৰি। মই ৰঙালাও বিন ভাজিৰ লগত খাইছোঁ, ভাল লাগিছে খাই। হেল্ল' গাইজ, 2টা বাজিবলৈ হ'ল। ভাত চব্জি বনালোঁ আৰু এটা ৰেচিপি বনাম বুলি ভাবিছোঁ মই। এয়া ৰাতিপুৱা ৰুটিৰ লগত পালেং ৰুটি বনাইছিলোঁ, অকণমান থাকিলে পেষ্ট বনোৱা। এইখিনি মই বেলেগ এটা ৰেচিপিত বনাম বুলি ভাবিছোঁ। আমি খায়ে থাকোঁ, কিন্তু আপোনালোকক আজি অকণমান বনাই দেখাম বুলি ভাবিলোঁ। পালেং শাকৰ লগত বনাবলৈ মই লৈছোঁ কণী, ধৰিব পাৰিছে নাই জানো। এয়া বইল কৰা কণী 3টা লৈছোঁ, আলু 2টা বইল কৰি লৈছোঁ, ডাঙৰ চাইজৰ বিলাহী এটা গুটিবিলাক এনেদৰে গুচাই দিলোঁ, আৰু এফাল পিঁয়াজ লৈছোঁ, কেইটামান 5টামান জলকীয়া, আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব জলকীয়া, আৰু আদা নহৰু কেইফুটামান লৈছোঁ। এইখিনি মই পেষ্ট বনাই লওঁ। এই গোটেইখিনি চাই থাকিব ভিডিঅ'টো। গুড়ি হৈ গ'ল। ইয়াতে কেৰাহীত মই 2 চামুচৰ জোখৰ মিঠাতেল দি দিছোঁ। ইয়াতে অকণমান নিমখ দি দিছোঁ, অকণমান হালধি পাউডাৰ দিছোঁ। এই কণীখিনি ফুটা ফুটা কৰি মই অকণমান ফ্ৰাই কৰি ল'ম। এইখিনি হৈ গৈছে। ইয়াতে আৰু তেল নিদিওঁ মই, ইয়াতে পাঁচফোৰণ অকণমান দি দিছোঁ। আৰু এতিয়া এইখিনি পেষ্ট বনোৱাখিনি ইয়াতে দি দিছোঁ। এইখিনি এবাৰ ভালদৰে লগাই দিছোঁ। ইয়াৰ পানীখিনি শুকাই যোৱালৈকে ঢাকোন মাৰি থৈ দিম। ইয়াৰ পানীখিনি শুকাই গ'ল। এতিয়া ইয়াতে হালধি পাউডাৰ আধা চামুচ দি দিছোঁ, লগতে নিমখ 1 চামুচ। ইয়াত মই বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ, আপোনালোকে যদিহে বিচাৰে তেতিয়া দিব পাৰে। এতিয়া এইখিনি দি দিছোঁ পালেং শাকৰ পেষ্টখিনি। ইয়াৰ পানীখিনি যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে ঢাকোন মাৰি মিডিয়াম ফ্লেমত ঢাকোন মাৰি থৈ দিছোঁ। ইয়াৰ পানীখিনি শুকাই গৈছে, ধুনীয়াকৈ সিজিছে। এই বইল কৰা আলুখিনি ইয়াতে এনেদৰে দি দিছোঁ। সেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। এইখিনি 1 মিনিটমান ঢাকি থৈ দিম। এইখিনি হৈ গৈছে। গৰম পানী ইয়াতে দি দিছোঁ। আপোনালোকে পানী নিজৰ জোখমতে দিব। উতলালৈকে ঢাকোন লগাই থৈ দিম। এইখিনি উতলাকি হৈছে। ইয়াতে মই কণীটো দি দিছোঁ। এতিয়া 5 মিনিটমান মিডিয়াম ফ্লেমত থৈ দিম। এইখিনি হৈ গৈছে। ইয়াতে অকণমান ধনিয়া ছিঙি দিছোঁ। এতিয়া এবাৰ ভালদৰে মিক্স কৰি দিছোঁ। এনেই চিম্পুল, বহুত বেছি টাইম নালাগে, মছলাৰ একো প্ৰয়োজন নহয়।
এয়া হৈ গ'ল, গেছটো অফ কৰি দিছোঁ। এতিয়া মই সেইখিনি বাতি এটাত উলিয়াই দিছোঁ। আপোনালোকে এনেদৰে বনাই খাব, বনাই খাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আজিৰ এয়া পালেং শাকৰ লগত কণী দিয়া কাৰী আৰু এয়া ৰাতিপুৱাৰ ৰঙালাও ভাজি। এইটো মিক্স ভাজি হয়, ইয়াত বহুত কেইটা চব্জি মিক্স আছে আৰু অকণমান ভোট জলকীয়া আচাৰ লৈছোঁ। এতিয়া মই এইখিনি টেষ্ট কৰি চাম। বহুত মজা হৈছে, আপোনালোকে বনাই খাব, বনাই খাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। এতিয়া মই কণীটো টেষ্ট কৰিম। একদম মজা হৈছে, এবাৰ ট্ৰাই কৰি খাব, ট্ৰাই কৰি কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম নেক্সট এটা ব্লগত, তেতিয়ালৈকে বাই বাই।